হে গাইজ, কি খবৰ নিশ্চয় আপোনালোকৰ ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, খুৰমাৰ ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভণৰ নিচিনা মচমচীয়া মন্দুৱাৰা হৈ গৈছে। আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰিবচোন। বনাবৰ কাৰণে মই ইয়াতে লৈ লৈছোঁ 1 কাপ ময়দা। যদি আপোনালোকে বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে 2 কাপ লৈ ল'ব পাৰে। ইয়াত মই সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ। আধা কাপ অলপ কম মই ঘিউ লৈ লৈছোঁ। যদি আপোনালোকৰ হাতত ঘিউ নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে ৰিফাইন ব্যৱহাৰ কৰিব পাৰিব। অলপ অলপ দি কেনে মই বাটাৰটো ধুনীয়াকৈ মাৰি ল'ম। এনেকৈ ধুনীয়াকৈ বাটাৰটো মাৰি ল'ব, সানি ল'ব লাগিব ময়দা সানি। অলপ দি দিম। ধুনীয়াকৈ মিলাই ল'ব লাগিব। বাটাৰো দিব পাৰে আপোনালোকে ইয়াতে। এই কাপটোৰে মই পানী লৈ লৈছোঁ। কিমানখিনি লাগে মই আপোনালোকক কৈ দিম। অলপ অলপ দি কেনে বাটাৰটো ধুনীয়াকৈ মাৰি ল'ম মই। গোটেইখিনি দি দিলে বেছি হ'ব পাৰে। অলপ অলপকৈ দি কেনে ধুনীয়াকৈ মাৰি ল'ব লাগিব। অলপ টাইট থাকিব লাগিব, বেছি লুজ কৰি নেপেলাব আপোনালোকে। বাটাৰটো হৈ গৈছে মাৰি লোৱাত। এয়া 3-4 চামুচমান পানী গৈছে, ইয়াতে দি দিছোঁ মই লাডুটো কৰি লৈ ল'লোঁ। ইয়াতে মই অলপ টাইমৰ কাৰণে ঢাকি দিম। অলপ টাইমৰ কাৰণে ৰাখি দিছোঁ না কৰি। বেছি নাৰাখোঁ কাৰণ কি জানে, বেছি ৰাখিলে টাইট লুজ হৈ যাব। এতিয়া মই অলপ বেলি ল'ম মোটা কৰি। মোটাকৈ বেলি ল'ব লাগিব। ধুনীয়াকৈ সমান কৰি বেলি লৈ ল'ম। এয়া দেখিছেনে কিমান মোটাকৈ ৰাখিছোঁ, ধৰিব পাৰিছে নিশ্চয়। এয়া মোটাকৈ ৰাখিব লাগিব। এতিয়া ধুনীয়াকৈ মই সমান কৰি কাটি ল'ম চববিলাক। চববিলাক এটা সমান কাটি ল'ম। মই এনেদৰে কাটি লৈ লৈছোঁ। সকলোবোৰ মই এনেদৰে কাটি লৈ লৈছোঁ চাইজ মতে। এয়া দেখিছেনে, এনেদৰে কাটি লৈ লৈছোঁ। অলপ টাইম মই তেলটো গৰম হ'ব দি দিছোঁ, ৰিফাইন দি দিছোঁ।
তেলটো মই বেছি গৰম হ'ব নিদিওঁ, জুইটো একদম ল' টু মিডিয়ামত ৰাখি দিম, নহ'লে দৈ যাব পাৰে। প্ৰথমতে মই এটা দি চাম, এনেকৈ দিব লাগিব যাতে তেলটো বেছি গৰম নহয়, নহ'লে দৈ যাব। এনেদৰে ভাজি ল'ম মই সকলো খাদ্য। আপোনালোকে মন কৰি মই জুইটো একদম ল' টু মিডিয়ামত ৰাখিছোঁ। ইয়াত দেখিছেনে ধুনীয়া এটা সুন্দৰ এটা কালাৰ এটা আহিছে। মই এইবোৰ নামাই লৈ ল'ম, বাকী যেখানটি আছে মই সেইখানটো দি দিম ইয়াতে। এনেকৈ লাৰি দিব লাগিব লাহে লাহে। সকলোবোৰ মই এনেদৰে ভাজি ল'লোঁ, লোৱাত হৈ গ'ল। এতিয়া মই চেনি পানীখিনি বনাই লৈ ল'ম। এইটো কাপেৰে মই পানী দি দিছোঁ 1 কাপ, আৰু 1.5 কাপ মই চেনি দি দিছোঁ ইয়াতে। চেনিখিনি এডাল তাৰ আহকলৈকে ৰাখিব লাগিব এনেদৰে অলপ টাইমৰ কাৰণে। এতিয়া মই চেনি পানীখিনি এডাল তাৰ হৈছে নে চাই লওঁ। এনেকৈ চাব লাগিব, দেখিছেনে এডাল তাৰ হৈ গৈছে। হৈ গৈছে। ধুনীয়াকৈ ভাজি থাকিব লাগিব, এতিয়াকৈ চেনি পানীখিনি মৰি নাযায়, তেতিয়াকৈ ভাজি থাকিব লাগিব। অলপ কষ্ট কৰিব লাগিব, টাইম লাগিব অলপ, পানীখিনি নাইকিয়া হ'ব লাগিলে অলপ টাইম লাগিব। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, দেখিছেনে পানীবোৰ নাইকিয়া হৈ আহিছে। আগৰ দিনা নানা নানীহঁতে কৈছিলে কষ্ট কৰিলে খাব পাৰিব ভাল বস্তু, এনেকুৱা কথা হৈছে। কষ্ট কৰিব লাগিব, তেতিয়াহে এই মন্দুহাৰা হ'ব, নহ'লে নহ'ব। মন্দুহাৰাত অলপ টাইম লাগিব, নামেই হৈছে মন্দুহাৰা। বুজি পালেনে? দেখিছানে পানীবোৰ নাইকিয়া হৈ আহিছে আৰু মন্দুহাৰাবোৰো হৈ আহিছে। সব বস্তু কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে খাব পাৰিম। বুজি পালে? দেখিছে ধুনীয়াকৈ চেনি পানীবোৰ সোমাই গৈছে মন্দুহাৰাত, আৰু পানীবোৰ একদম ধুনীয়াকৈ নাইকিয়া হৈ আহি আছে। অলপ টাইম এনেকৈ ভাজি থাকিব লাগিব। ধৰিব পাৰিছেনে? একদম দোকানৰ নিচিনা মচমচীয়া মন্দুহাৰা হৈ গৈছে। আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰিবচোন। ৰেচিপিটো যদি এই ৰেচিপিটো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ বাই বাই।